কাৰণ মোৰ মেইন দায়িত্ব বুলি মই ভাবি লৈছোঁ যে BTR যি একৰ্ড হ'ল এই একৰ্ডৰ যিবিলাক ক্ল'জ এতিয়াও মানে ইমপ্লিমেণ্টেশ্যন হোৱা নাই এই ক্ল'জবিলাক যাতে সোনকালে ইমপ্লিমেণ্টেশ্যন হয় তাতহে মই বেছি গুৰুত্ব দিছোঁ আৰু কিছুমান মানুহ এতিয়াও জেলত আছে কেছবিলাক সমাপ্ত হোৱা নাই তো এইবিলাকৰ ওপৰতহে বেছি মই মনোনিৱেশ কৰিছিলোঁ তথাপিও দলে আজি মোক কোকৰাঝাৰ জিলাৰ সভাপতি হিচাপে নিযুক্তি দিলে মই দলৰ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু দলৰ জ্যেষ্ঠ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি দলে মোক কোকৰাঝাৰ জিলাৰ সভাপতিৰ দায়িত্ব দিলে আৰু এই দায়িত্বটো মই ভালদৰে পালন কৰি যাব পাৰিম মোৰ যিসকল সাধাৰণ সম্পাদক আছে সভাপতিসকল আছে সম্পাদক আৰু বিভিন্ন যিসকল সদস্য আছে তেওঁলোকৰ সহযোগত কোকৰাঝাৰ জিলা UPPL দলটো অধিক শক্তিশালী কৰিব পাৰিম অনাগত দিনত যাতে ভাল এটা ফলাফল দিব পাৰিম কোকৰাঝাৰৰ পৰা তাৰ কাৰণে কাম কৰি যাম বড়ো ৰাজনীতিৰ যেহেতু কেন্দ্ৰবিন্দু কোকৰাঝাৰ UPPL দলক আগন্তুক দিনত কেনে ধৰণৰ কিবা কৰিব বড়ো ৰাজনীতি তোমাৰ যি BTRৰ যি ৰাজনীতি সেই ৰাজনীতিটো কোকৰাঝাৰৰ পৰা আৰম্ভ হয় বুলি কয় হয় সঁচা কোকৰাঝাৰ মহকুমাত 6টা আমাৰ BTCৰ সমষ্টি আছে এইবাৰ যোৱা যি নিৰ্বাচন সেই নিৰ্বাচনত ফলাফল শূন্য আছিল গতিকে দলে মোক দায়িত্ব দিছে যে অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব লাগে কোকৰাঝাৰ জিলা UPPLে যাতে অনাগত দিনত 6টাটো আমি 6টাও যাতে জিতিব পাৰোঁ তাৰ কাৰণে মোক এটা দায়িত্ব দিছে আৰু সেই দায়িত্বটো মোৰ এই দায়িত্বটো মই মোৰ সহযোগীসকলৰ লগত মানে আলোচনা কৰি পেলাই মানে তেনেকুৱা এটা শক্তিশালী UPPL কোকৰাঝাৰ দলটো কৰি তুলিবৰ কাৰণে মই যত্ন কৰি যাম থেংক ইউ আমি মিত্ৰজোঁট হিচাপে আমি আছোঁ আমি BTRতো আছোঁ আৰু অসম চৰকাৰতো আমি আছোঁ তো আমাৰ সভাপতি তথা আমাৰ BTRৰ চিফ মহোদয় তেখেতে আজি তেনেকেই আমাৰ BJPৰ মিত্ৰজোঁট যিটো আছে তেখেতসকলক মানে সহযোগ কৰিবৰ কাৰণে তেখেতে জেগাই জেগাই গৈ কিনে মিটিং পাতিছে আৰু আমি চেণ্ট্ৰেল কমিটিৰ আমাৰ যিবিলাক নেতা কৰ্মীসকল আছে আমিও তেনেকেই আমাৰ যিটো আমাৰ ফালৰ পৰা আমি তেনেকেই কেণ্ডিডেট বিশেষভাৱে আমি তেনেকৈ মানে প্ৰক্ষেপ কৰা নাই হিচাপে আমি আৰু আমাৰ BTR অঞ্চলত তেনেকেই নিৰ্বাচন আমাৰ তাত নহ'ব সেইকাৰণে BTRৰ বাহিৰত যিবোৰ আছে বা আমাৰ BTR তথা তেনেকৈ কিছুমান টাউন আছে য'ত আমি চিৰাং জিলা আমি ক'ব পাৰিব লাগে আমাৰ বঙাইগাঁও টাউন তাত আমাৰ কেণ্ডিডেট দিব পৰাকৈ আমাৰ তেনেকৈ জনসংখ্যা তাত নাই যাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমাৰ BJP কেণ্ডিডেটক আমি সহযোগ কৰিম তো আশা কৰিছোঁ যে মিত্ৰজোঁট হিচাপে আমাৰ যিখিনি কৰিব লগাখিনি আছে সেইখিনি নিশ্চয় আমি আগবঢ়াই আছোঁ শোণিতপুৰ অঞ্চল তেনেকুৱা হ'ব নেকি তেনেকুৱা য'ত হয় সেইটো আমি দলীয়ভাৱে আমি নিশ্চয় আমাৰ কেন্দ্ৰীয় নেতৃত্বই নিশ্চয় সেইটো সিদ্ধান্ত ল'ব যে হয় তাত আমাৰ BTR যদিও বা চুক্তি মৰ্মে শোণিতপুৰ জিলা বা তেনেকৈ বিশ্বনাথ জিলা কিছু মানে অঞ্চলটো আমাৰ অন্তৰ্ভুক্ত হ'ব কিন্তু আজিলৈ এইটো মানে কাৰ্যকৰী হোৱা নাই সেইটো উপায়টো যাৰ কাৰণে তাত নিশ্চয় নিৰ্বাচন হ'ব আৰু নিৰ্বাচনৰ আমাৰ পলিচি মতে আমি নিশ্চয় তাত মানে আমি কাম কৰিম থেংক ইউ